মই আজি অলপমান ফুৰিবলৈ ওলাই গৈ আছোঁ আৰু বাইকৰ পৰা ডাইৰেক্ট ৱেলকাম কৰিছোঁ আপোনালোকক। আৰু এইফালে আমি গৈ আছোঁ, মোৰ লগত আছে হিমান্ত, আৰু এইফালে আমাৰ নামঘৰ পাইছোঁহি। এইটো নামঘৰ আছে আৰু এতিয়া আমি নামঘৰত সেৱা লৈ লৈছোঁ কৃষ্ণ। আৰু এতিয়া আমি ওলাই গৈছোঁ। আজি ক'ত যাম ক'ব পৰা নাই, আমি গৈ আছোঁ আৰু আগে টাউন গৈ লওঁ, টাউন গৈ পিনে আপোনালোকক কৈ আছোঁ ক'ত যাম, ব'লক তেতিয়া। অ'কে, এতিয়া আমি গৈ আছোঁ আৰু আমগুৰি পামগৈ। একচুৱেলি আজি ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ব। আজি আমি একো প্লেন বনোৱা নাই, গৈ আছোঁ আমি। আগে টাউন গৈ লওঁ আৰু টাউনতে আমি ডিচিশ্যনটো ল'ম ক'ত যাম, কি কৰিম, আৰু ভিডিঅ'টো চাই থাকক। অ'কে, এতিয়া আমি পাই গ'লোহি আমগুৰি। এইফালে ৰাজী দলং আছে আৰু এইফালে কাষত আছে ৰেল লাইন। আমি গৈ আছোঁ। ফাৰ্ষ্ট টাইম পেট্ৰলটো ভৰাই ল'ব লাগিব। পেট্ৰলটো ভৰাই আপোনালোকক ক'ত যাম কৈ আছোঁ। অ'কে, এতিয়া আমি পেট্ৰল ভৰাই ল'লোঁ আৰু আমি একচুৱেলি যাম তুলি। এইফালে আমি তুলিলৈ যায়, তুলিত গৈ আছোঁ। চাই থাকক আজি তুলিৰ ভিৰ। অ'কে, এতিয়া আমি গৈ আছোঁ আৰু চব দুই কাষে কি ধুনীয়া চাহৰ বাগান আছে আৰু আমি গৈ আছোঁ চাহৰ বাগানৰ মাজে মাজে এই আলিটো গৈ আছে আৰু আমি গৈ আছোঁ চিধা। চাই থাকক কি ধুনীয়া জেগা, কি সৌন্দৰ্য, প্ৰকৃতিৰ মোহেৰে দৃশ্যৰে ভৰা। চাই লওক কি ধুনীয়া সৌন্দৰ্য। আসামৰ চাহ বাগান, প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ আসাম। অ'কে, এতিয়া আমি আহি পাই গ'লোহি আলৰটিং আৰু এই চাইড যায় গেলেকী আৰু আমি এতিয়া যাম চিধা আলৰটিঙৰ এইফালে চিধা তুলি। ব'লক। এতিয়া আমি গৈ ওপৰলৈ গৈ আছোঁ আৰু চাওক মোৰ ভাগৰ FZ বসন্তী পূৰা গৈ আছে, কোনো প্ৰব্লেম নোহোৱাকৈ। আৰু মোৰ লগত আছে হিমান্ত, হিমান্তই বাইক চলাই আছে, মই উঠি গৈ আছোঁ। আৰু কাষত চাই লওক কিমান ধুনীয়া জেগা আৰু কিমান আপত আমি উঠি যাবলগীয়া হৈছে। চাই থাকক।
ওকে এতিয়া আমি আহি পাই গ'লোহি তুলি পাহাৰত আমি সোমাইছোঁ চব কিমান ওখ ওখ পাহাৰবিলাক আছে আমি গৈ আছোঁ ভিতৰলৈ আমাৰ কোনো তেল বাচি যায় চাওক আমি এতিয়া ষ্টাৰ্ট বন্ধ কৰি যাম আৰু গৈয়ে থাকিম ধুনীয়াকৈ চাই থাকিব গৈ থাকিম এতিয়া ধীৰে 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 গৈ আছোঁ চাওক অকণমান গৈ দিছোঁ চাবিটো অন কৰি দিওঁ আৰু চাওক আমি কিমান পিক আপত গৈ আছোঁ এতিয়া কিন্তু গাড়ীখনৰ কোনো ষ্টাৰ্ট কৰা নাই আমি গৈ আছোঁ চাওক চাওক কিমান স্পীডত গৈ আছোঁ চাওক আৰু আমি একদম ধুনীয়া জেগাত গৈ আছোঁ আৰু অকণমান আৰু চাই লওক আপোনালোক কি মজা নৈ এখন দেখুৱাই আছে চাওক কিমান শিলেৰে ভৰা ওপৰৰ পৰা আমি জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ চাই লওক এয়া কেমেৰাত মোবাইল কেমেৰাত বৰ ভালকৈ নাহিব পাৰে তথাপি আপোনালোকক দেখুৱাই দিছোঁ চাওক আৰু কাষতে কিমান ওখ পাহাৰটো আছে চাই লওক এইটো আৰু আমি দেখুৱাবলৈ নামি আহিছোঁ চাই লওক গৈ আছোঁ এতিয়া আমি নামি পিনে মই তাত চাওঁতে ভাবিছিলোঁ নোৱাৰিম যাবলৈ কিন্তু আমি এতিয়া বাট এটা পাই গ'লোঁ এতিয়া ভিতৰলৈ নামি গৈ আছোঁ এই চব জংঘলৰ মাজে মাজে গৈ আছোঁ জল্দি যাব লাগে আৰু কাৰণ নাগালেণ্ডত ভিডিঅ' কৰা পাৰ্মিশ্যনটো বৰ কম আছে বেলেগে দেখিলে অলপ প্ৰব্লেম কৰিব পাৰে সেইটো কাৰণে আমি ঘপাঘপ আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ চাই লওক ৱাও এয়া পাই গৈছে চব কেৱল শিলেৰে নধৰা হৈ আছে চব শিল চাই লওক অকণমান নামি যাওঁ আৰু কাষৰ পৰা দেখুৱাম আপোনালোকক চাওক আৰু আমি আছোঁ পিছল কিন্তু দেই বহুত পিছল অলপ সাৱধানে যাব লাগিব হেলৈ বহি আছে এয়া চাই লওক কিমান মজা জেগা অ'কে এতিয়া আমি আহি পাই গ'লোহি নাগালেণ্ড তুলি আৰু ওপৰতে আছে মেইন ৰোডটো আৰু আমি তললৈ নামি আহিছোঁ আৰু আপোনালোকৰ এই হীৰাময় এখন নৈ দেখিলোঁ আৰু আপোনালোকে দেখি আছোঁ চাই লওক এই নৈখন আৰু এই নৈখনৰ অলপ মাজভাগলৈ যাবলৈ চেষ্টা কৰিম আমি এতিয়া গৈ আছোঁ মই এতিয়া মাজভাগলৈ যাবলৈ ভয় কিন্তু বহুত শ্লিপ কৰে জেগাবিলাকত গৈ আছোঁ আৰু মই চুই চাম ইয়াৰ পানী কিমান ঠাণ্ডা আৰু এইফালে জোতা পিন্ধি আছোঁ আৰু আহি পাই গ'লোঁ এই চক চাবোনো পৰি আছে এইটো চাবোন আছে কোনে বা পেলাই থৈ গৈছে ক'ব নোৱাৰোঁ এইটো চাই লওক এয়া কিমান ধুনীয়া জেগা কি একেবাৰে পাহাৰৰ ওপৰৰ পৰা বৈ অহা এটা নদী আন্দাজ জাঁজি নৈখন হ'ব পাৰে এয়া চাই লওক এয়া আমি এতিয়া হাতখন মই পানীটো মুখখন ধুই লওঁ বহুত চফা এনেকুৱা ইমান চফা পানী আমাৰ ফিল্টাৰ পানীটো ইমান পিয়ৰ নহ'ব চব কি ধুনীয়া চফা চব এয়া আৰু ইয়াত বেছি ৰখাটো ভাল নহ'ব যোৱাকৈ ভাল হ'ব এইয়া চক ইয়াত মাছো ওলাব পাৰে মাছো থাকিব ডাঙৰ মাছ একে মুখখন ধুই ল'ম আৰু পানীটো খাই মজা একদম কোনো আইৰণ নথকা আইৰণ মুক্ত পানী চব কিমান চফা
একেবাৰে তলৰ শিলগুটিলৈকে জিলিকি আছে। চাই লওক, এয়া গোটেই সমতল তলখন গোটেই জিলিকি আছে শিলৰ, ইমানে চফা পানী। চাই লওক। আৰু এতিয়া এই হীৰাময় নৈখনৰ আপোনালোকক অলপমান দেখুৱালোঁ, আৰু মই এতিয়া যাবগৈ লাগিব ঘৰলৈ, আৰু ওপৰত সীমান্ত ৰখি আছে। আৰু এতিয়া আমি যাব লাগিব, ইয়াত বেছি টাইম থকা ভাল নহ'ব, কাৰণ আমি নাগালেণ্ডত আছোঁ। নাগালেণ্ডত এতিয়া আমি গৈ আছোঁ, এইটো চাওক। আৰু এতিয়া প্ৰায় 3 বাজি গ'ল, আৰু আমি ঘৰ যাব লাগে। যাম, এইফালে আহিছিলোঁ আমি। অ'কে, আয়া, অ'কে।